বিটিআৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে। অন্যান্য সমষ্টিৰ সমান্তৰালকৈ ২৫ নম্বৰ বাগানপাৰা পৰিষদীয় সমষ্টিটো বিজেপি, ইউপিপিএল আৰু বিপিএফ দলে নিজ নিজ শক্তি প্ৰদৰ্শনত ব্যস্ত হৈ পৰিছে। সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী ৰেখাৰাণী দাস বড়োৰ হৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি বিজেপিৰ নেতাসকলে নিৰ্বাচনী প্ৰচাৰ চলাই আছে যদিও ইউপিপিএল দলৰ প্ৰাৰ্থী কাতিৰাম বড়োৱে মাইক্ৰ লেভেলত প্ৰচাৰ চলাই আছে। ইউপিপিএল দলৰ প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোৰ চুবুৰীয়ে চুবুৰীয়ে সোমাই ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। তো সমগ্ৰ বিটিআৰৰ লগতে আমাৰ ২৫ নং বাগানপাৰা সমষ্টিত আমাৰ যি নিৰ্বাচনী প্ৰচাৰ, এই নিৰ্বাচনী প্ৰচাৰ আমি মাইক্ৰ লেভেলত কৰি আছোঁ। ইয়াত কোনো ডাঙৰ গণসমাৱেশ বা তেনেকুৱা কোনো কাৰ্যসূচী আমি লোৱা নাই। আমি ঘৰে ঘৰে যোৱাটো আমি প্ৰয়াস কৰিছোঁ। গাঁৱে গাঁৱে ইতিমধ্যে আমি যাব পাৰিছোঁ আৰু ঘৰে ঘৰে যোৱাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। তো আজিও আমি আমাৰ যি ২০২৪ চনৰ শেষত পিনি আমাৰ বিটিআৰত নতুনকৈ গাঁও অন্তৰ্ভুক্ত হৈছিল আৰু সেই গাঁও অন্তৰ্ভুক্ত হোৱা চটৱাইলা, পানী মাছকুচি, অৰোৰা এইখিনি অঞ্চলত আজি আমি আহিছোঁ। ইয়াত আমি বৰ্তমান প্ৰথম আমাৰ যি কাৰ্যসূচী, আজি দিনৰ কাৰ্যসূচী আমি ১০৫ নং নৱশক্তি মিলন যি এমই স্কুল, ইয়াত আমাৰ ভোট কেন্দ্ৰ আছে। এই ভোট কেন্দ্ৰত আমি এই ভোট কেন্দ্ৰৰ অন্তৰ্গত আমাৰ যিখিনি ইয়াত ৰাইজ আছে, ইয়াত বিশেষকৈ দুটা সম্প্ৰদায়ৰ মানুহ ইয়াত বসবাস কৰে। এটা হৈছে মাইনৰিটি মুছলিম ধৰ্মাৱলম্বী লোক ইয়াত বসবাস কৰে আৰু আনটো হৈছে বড়ো সম্প্ৰদায়ৰ লোক ইয়াত মানে বসবাস কৰে। তো খুব সুন্দৰভাৱে ইয়াত মানে এই অঞ্চলৰ মানুহখিনিয়ে সহযোগ কৰিছে আৰু বিগত সময়ত এইখিনি অঞ্চল নলবাৰী সমষ্টিত ইয়াত অন্তৰ্ভুক্ত আছিলে আৰু পৰৱৰ্তী সময়ত বিটিআৰত এইখিনি অঞ্চলটো অন্তৰ্ভুক্ত হ'ল আৰু শেহতীয়াকৈ সেইটো তামোলপুৰ যিটো সমষ্টি, এই তামোলপুৰ সমষ্টিত ইয়াত অন্তৰ্ভুক্ত হৈছে। তো পৰৱৰ্তী সময়ত আমি নিশ্চয়, যিহেতু আমাৰ বিটিআৰ অঞ্চলত অন্তৰ্ভুক্ত হ'ল, ইয়াত আমাৰ সন্মানীয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত নিচে কাষত আৰু আমাৰ বাগানপাৰা সমষ্টি ইয়াত অন্তৰ্ভুক্ত হৈছে। তো পৰৱৰ্তী সময়ত ইয়াৰ যিখিনি আন্তঃগাঁথনি, যিখিনি উন্নয়ন, এই আন্তঃগাঁথনি উন্নয়নখিনি নিশ্চয় আমি চাব পাৰিম। ইয়াত দেখিছোঁ যে বিগত এইখিনি সময়ত যিমানখিনি ইয়াত উন্নয়ন হ'ব লাগিছিল এইখিনি উন্নয়ন হোৱা নাই। আৰু আজি যিহেতু সমাগত যি আমাৰ বিটিআৰত যি বিটিচি নিৰ্বাচন, এই বিটিচি নিৰ্বাচনৰ পিছত এইখিনি অঞ্চল সম্পূৰ্ণৰূপে যি আমাৰ যি পাৰ্লামেণ্টাৰী যি গণতন্ত্ৰ, এই গণতন্ত্ৰত তেখেতসকলে অংশগ্ৰহণ কৰাৰ কাৰণে পোনপটীয়াভাৱে অংশগ্ৰহণ কৰিছে আৰু অংশগ্ৰহণ কৰাৰ যে এটা সুযোগ তেখেতসকলে পাইছে। আৰু আমিও পৰৱৰ্তী সময়ত মই পুৰাণ যি আমাৰ ২৫ নং বাগানপাৰা সমষ্টিত যেনেকৈ ৰাইজৰ লগত থাকি কাম কৰিছিলোঁ, ৰাইজৰ অভাৱ অভিযোগ মই পূৰণ কৰাৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। নিশ্চয় এই অঞ্চলৰ যিখিনি অভাৱ অভিযোগ, যিখিনি সমস্যাবিলাক তেনেকুৱা পূৰণ কৰাৰ কাৰণে মই নিশ্চয় প্ৰয়াস কৰিম। আৰু ইয়াত দেখিছোঁ ইতিমধ্যে ইয়াত কিছু উন্নয়নৰ কাম আৰম্ভ হৈছে আৰু পৰৱৰ্তী সময়ত আমি এই যি এটা উন্নয়ন, এই উন্নয়নটো আমি ত্বৰান্বিত কৰিব পাৰিম।